হেল্ল' গাইজ, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি বনাম কচ মাছ বইল উইথ কচু আৰু কি আছে টেঙামৰা লগত টেঙামৰা আছে। দেখো এতিয়া আমি দেখাম ৰ'বা। ইয়াত আছে কচু আছে, এয়া দালি কচু, এয়া টেঙামৰা আছে, লগত আছে কচ মাছ। কচ মাছ কচ মাছৰ পিচটা ডাঙৰ হৈছে নেকি? ঠিকে আছে। ঠিকে আছে। আমি বস্তু বইল বনাম। এইটো বইল বনিব। এই কুকাৰ সাজু কৰিছোঁ। লগত এতিয়া আদা ৰচুন মছলা আমি খুন্দিবলৈ গৈ আছোঁ। হালধি নিদিওঁ, নিমখ দিম, হালধি দিম, মছলা ইয়াত যাব। হালধি নিদিওঁ, মছলা নিদিওঁ, আদা ৰচুন দিম। আদা ৰচুন যাব, আদা ৰচুন দিম, এয়া জলকীয়া অলপ দিম, জলকীয়া দিব, কচু থাকিব, টেঙামৰা থাকিব, মাছ থাকিব, হালধি নাথাকে, বইল হ'ব, পিঁয়াজ থাকিব, লগত পিঁয়াজ থাকিব। এটা ট্ৰাই কৰিছোঁ ট্ৰাই কৰিম। আকৌ নেক্সট চাই থাকক। এয়া কেৰাহীত প্ৰথমতে আমি পানী দিম, পানীটো গৰম কৰি ল'ম। জোখমতে পানী দিম, মানে আমাৰ তিনিজন মানুহৰ কাৰণে 800 গ্ৰাম কিমান লাগে অকণমান পানী দি দিওঁ। অলপ শুকাবতো পানী। অঁ, গৰম হ'লে পানীটো অকণমান শুকাই যাবতো। পানী দিম, পানীটো এতিয়া গৰম হ'বলৈ অকণমান এৰি দিছোঁ। এই মাছত দিবলৈ এতিয়া পিঁয়াজ কুটি থকা হৈছে। মাছৰ লগত পিঁয়াজটো একেলগে মিক্সাৰ কৰি দিম। তাৰপৰা ইয়াৰ পিছতে কচু কুটি টেঙামৰা কুটিম। कचू कुटिब লৈছে यार। आज का है देखिए रेसिपी, देखिए मछली कस्सू डायरेक्ट पानी गर्म हो रहा है, ये पानी में डायरेक्ट बनाएगा। ये प्याज या सब भी मिला दिया, लेकिन टेंगामरा भी मिलाएगा। अभी टेंगामरा दिम লগত টেঙামৰা কাটিছে। এই টেঙামৰাটো খালি আপোনালোকে খুব মিহি কাটিব, যাতে কচুটো হেৰি হৈ যাব, তেতিয়া আপোনালোকে খাই ভাল পাব। মানে যে টেঙামৰাৰ অনুভৱ নহ'ব, অলপ মিহিকৈ কাটিব। মিহিকৈ কাটিলে এইটোৱে ভাল, আৰু ধৰক সকলো লগত মিলি যাব। শেষত গৈ মাছটোহে ওলাই থাকিবগৈ। কচুটো অলৰেডি কাটি দিয়া হ'ল। লগতে এইপিনে মছলা আমি তৈয়াৰ কৰিছোঁ, আদা নহৰু জলকীয়া পকাই দিছোঁ বাৰু, আজি বেছিকৈ অলপ দিছোঁ, যাতে খালে মানে কাইলৈ মানে অকণমান মনত পৰি থকাকৈ। এই পানী গৰম হ'ব লৈছে আৰু তাৰপিছত তেজপাত দুটা পেলাই দিওঁ প্ৰথমতে পানীত, যাতে ইয়াৰ পানী লাগে, বস্তু যাতে পানীলৈ আহে। পানী গৰম হৈছে, আমি লাগে ইয়াত চব্জি দিম। এতিয়া মিলাই থোৱা আছে, ইয়াত চব্জি মিলাই থোৱা চব্জি আছে, কচু আছে, তাৰপৰা মাছ আছে। এপিচ মাছ এপিচ দি মাছ এয়া চব্জি, এয়া মাছ পানীত দিছে। মাছ এয়া ডাইৰেক্ট গৰম পানী হৈছে, মাছ দিছে, আটাইখিনি চব্জি দিব লাগে। এতিয়া এইটো আপোনালোকে ঘৰত ৰেচিপি এটা বনাই খাবচোন, আপোনালোকৰ বহুত সুন্দৰ লাগিব খাই। এইটো আমাৰ থলুৱা খাদ্য, আগতে আমাৰ ককা আইতাহঁতে বনাই খাইছিলে। আমাক তেতিয়া আমি সাধু কথাতে শুনিছোঁ, বৰ্তমান আমাৰ বহুত মানুহে এই বস্তুটো বনাব নাজানে। কিন্তু বনালে আপোনালোকে এদিন খাই চাব ঘৰত, থলুৱা হিচাপত। একো নাই, ইয়াত বৰ বেছি ব্যঞ্জন দিবলৈ দৰকাৰ নাই। সৰু সৰু বস্তু কেইটামানতে আমাৰ এইটো ৰেচিপি বনাই খাব পাৰে। লগাই দিওঁ মাছ, গৰম পানী, অলপ উতলিলে ইয়াত আমি যিটো মিশ্ৰণ তৈয়াৰ কৰিছোঁ, নহৰু পিঁয়াজ জলকীয়া, সেইটো দি দিম। তাৰপৰা অলপ নিমখ দিব লাগিব ইয়াত। এই উতলিবলৈ আৰম্ভ হৈছে, দেখি उतलिবলৈ आरम्भ হৈছে। तो यहाँ पर हम निकाल लेंगे, देखते हैं कैसे हो रहा है। ये उबाल आ रहा है, अभी वो आदा मसला डाल दूंगा। मुझे कोई मसला यार আছে ৰচুন, আদা, নহৰু, অকণ পাতি দিব লাগিব। যিমান পাৰে সিমান উতলাব, এতিয়া উতলাব লাগে। নিমখটো কিমান দিছে? বঢ়িয়া।
अभी आधा घंटा का बाद देखो तो আমাৰ খাবলৈ বৰ্তমান ৰেডি হৈ গ'ল মাছ বইল আৰু তেল তেল লাগিছে ন ওপৰত তেল দিয়া নাই কিন্তু বস্তুমান তেল দিয়া লাগিছে তেতিয়া মানে এইটো কচ মাছ হয় কচ মাছৰ কাৰণে অলপ তেল নিচিনা ভাবে আৰু তেল নিদিলে এইটো বইল খাই বহুত ভাল লাগে ইয়াত লগতে আমাৰ মানে বাছ টেঙা হ'ব লাগিছিলে বাছ টেঙাটো আমাৰ বহুত সুন্দৰ এটা মানে অসমীয়া মানুহৰ খাদ্য হয় বিশেষ অসমীয়া বুলি নহয় নগা আমাৰ মানে ট্ৰাইবেল জনজাতিখিনি বা বিশেষকৈ নৰ্থ ইষ্টৰ মানুহখিনিয়ে খায় আৰু সেইটো কাৰণে আমাৰ মানে আমি অলপ এতিয়া ধুনীয়া সুন্দৰ বনিছে খাই ভাল লাগিব লগত কচু অলপ খজুৱালে কিন্তু এটা কথা তেতিয়া দৰাঠাৰ কথা বেছিকৈ পাতিব পাৰিম লাইভটো চাই ভাল পাব ৰাইজে যে কচু খালে কি হয় কচু খালে খজুৱাই বুলি গান চান আছে কিবা আছে এইবিলাক আৰু হৈ যাব এয়া মই লৈছোঁ দেই খাবা আৰু মজা টেষ্টি লাগিছে নে ৱাও কি সুন্দৰ টেষ্টি দেই আৰু লগতে মাছৰ ডিম আন্দা বেছ সুন্দৰ খাবা আৰু বৰ সুন্দৰ হৈছে বহুত সুন্দৰ টেষ্টি চুপাৰ